নাকান্দিবি খা তোৰ বাপেৰেতো এটা সন্তান বিচাৰিছিলে মই কিয় তেতিয়াহ'লে তিনিটা সন্তান জন্ম দিলো কিয় দিলো হা ওদা দাদাও কেচোন এটা খাই চাওঁ মই উদ্বোধনীটো কৰি দিওঁ আৰু ইমান ধুনীয়া লাগিছে এইবোৰ নাই দেই মোৰ ইয়াত আজি মই ব্যৱসায় আৰম্ভ কৰিলোঁ মোৰ ইয়ালৈ যে আহিব কাষ্টমাৰ ঘৰৰ মানুহ ইয়াত কোনো নাই হেৰি বিকি হৈছেনে জানো পাই গাঁৱৰ মানুহে ফুচকা খাবলৈ শিকাই নাই নেকি মই আৰম্ভই কৰিব পৰা নাই ব্যৱসায় আগেয়ে বঢ়াব পৰা নাই কেইটকা হৈছে বাৰু এতিয়ালৈ বিকিয়ে হোৱা নাই বিকিয়ে হোৱা নাই তই দিয়কচোন আপুনি জনা নাই আপুনি বিজনেছ কৰিব জনা নাই মই দিব লাগিব মানুহে গম নাপায় নহয় এতিয়া আহিব ফুচকা ফুচকা 10 টকাত দুটা আহক ফুচকা ফুচকা 10 টকাত দুটা কম হৈছে নেকি 10 টকাত দুটা ঠিকে আছে কম হৈছে মানে ক 10 টকাত দুটা এই চাওঁ দিয়া দিয়া তুমি থাকিলে নহ'ব চাওঁ আঁতৰ আহক ফুচকা আহক 10 টকাত 5টা আহি যাব 10 টকাত 5টা সস্তা বজাৰ আহিব এই মানুহটোৱে কি যে বিজনেছ কৰিব ওদা দে না এটা খাই চাওঁ মই খাই পেলাই আৰম্ভণিটো কৰি দিওঁ তাৰপৰা পুৰা বিক্ৰী হ'ব তোৰ ভাগত দেচোন তই আঁতৰ হে সেই যাত্ৰা কৰিব পৰা নাই ককাইটোৱে ব্যৱসায় আগবঢ়াব পৰা নাই এতিয়ালৈকে তাক দে এতিয়া দিবি হ'ব তেন্তে মই অকণমান সহায় কৰি দিওঁ তোক বিজনেছটোত হ'ব নাই তেতিয়া চিঞৰি পেলাই চিঞৰ ফুচকা ফুচকা 10 টকাত 20টা ফুচকা 10 টকাত 5টা 10 টকাত দুটা এই নহ'ব এই ব্যৱসায়ৰ মালিক মই সিদ্ধান্ত কৰিম 10 টকাত 5টা ৰাইজ আহিব 10 টকাত 5টা নহয় ৰাইজ 10 টকাত 20টা 10 টকাত 20টা নহ'ব ইমান কষ্ট দোকানখন দিছে 10 টকাত দুটা 10 টকাত দুটা মানে তহঁতি দুটাই মোক শেষ কৰিবিয়ে এটাই সোনকালে ফুচকা শেষ কৰিবি লগতে দোকানো শেষ কৰিবি আৰু এই মানে মোৰ কাষ্টমাৰ শেষ কৰিব নাইকিয়া কৰিব কাষ্টমাৰ মই গম পালোঁ মই মানে ব্যৱসায়ত মই আজি ডুবিম যেন লাগিছে কেলে বাৰু মোৰ হেৰি শুনিছেনে হেৰি ইয়াত দেখোন আমাজন নাই মই আকৌ আছে বুলিহে ভাবিছিলোঁ মোৰ ইয়াত আকৌ মানুহজন আছে বুলিহে ভাবিছিলোঁ ক'ত গ'ল জানো বিচাৰিয়ে পোৱা নাই তোমাৰ মানুহজন এইখিনিত থকা হ'লে এতিয়া এইকণ এনেকুৱা হৈ নাথাকে গৰু গোহালিহে হৈ থাকিলেহেঁতেন গৰু গোহালি হ'ব কেনেকে হ'ব নহয় আপুনি যে কৈ থাকে আগৰ গৰু যেনি যায় পাছৰ গৰু তেনি যায় এতিয়া দুটা আছে এটাহে নাই ই থকা হ'লে এতিয়া গৰু গোহালি নহয় কি হ'লহেঁতেন নব দেই কথা ভালকে ক'ব কিন্তু দেই মই সদায় সহ্য নকৰোঁ আকৌ দাদা গৰু হ'ব পাৰে বা ভাইটি গৰু হ'ব পাৰে কিন্তু মই গৰু নহয় বুজিছেনে মই গৰু নহয় মই কিন্তু ভিতৰত দল লাগিব নহয় হয় হাহুৱাই আছে কাৰণে ভিতৰত দল লাগিব নহয় ইয়াত কিন্তু ডাঙৰ হৈ নাচাম আকৌ মোৰ মানুহজনক গৰু বুলি কোৱা এই চাইজত যাব নোৱাৰি আকৌ দেই মোৰ মুখখনো কমখন নহয় আজি দোকান অপেনিং কৰিছে কাৰণেহে মই মনে আছো নহ'লে তেতেলী পানী মুখত মাৰি দিম এই চেগতে লাগি দিওঁ নি এহেঁতৰ দোকানখন মুণ্ডা মাৰি দিওঁ দোকানখন অপেনিং কৰি মই বিকিব পৰা নাই সিহঁতি মানে লাগিলে গোটেই মই খাই হেৰা যোৱা তুমি ভিতৰলৈ যোৱা সেই দোকানখন মোক অকণমান চলাবলৈ দিয়া আৰু বোৱাৰী যোৱা তুমি ভিতৰত ধুনীয়াকৈ সোমাই থাকাকৈ পিছত আহিবা দেই খাবলৈ যোৱা দাদা দে না মই এটা খাইছোঁ আৰু মই খোৱা নাই কাৰণেহে কাষ্টমাৰ অহা নাই কিন্তু মই এটা খাই দিওঁ তই কাষ্টমাৰটো হেঁচা মাৰি ধৰিব মই ইমানে গ'লোঁ দে না তোৰ পৰা মানে শান্তি নাই আৰু বৰ ধুনীয়া তোৰ ঘামৰ চেণ্টটো আহিছে অকণ কি কৰিলে আপুনি দোকান বহনি হোৱাই নাই ভায়েকক দি দিলে এই মনে থাকা তুমি এই মোৰ ভাইটিটো মোৰ জান হয় দি দিলোঁ আৰু তাক ইমান দেৰি পৰা সি ঠেনঠেনাই আছে দি দিলোঁ সেইকাৰণে দিয়া আপুনি ইয়াক দিলে নহ'ব নহয় মোকো দিব লাগিব মোৰ মানুহজন ইয়াত নাই বুলি মোক নিদিব নি মই আপোনাৰ ভাইবাৰী দিয়ক মোকো এটা দিয়ক নিদিওঁ তুমি ভিতৰত যোৱাগৈ পইচা লৈ আহিলেহে দিম মই ইয়াত ব্যৱসায়ৰ সময়ত মই আৰু কাকো চিনি নাপাওঁ ভাইটি আহিলে বেলেগ কথা পাওঁ যোৱা নহ'ব দেই আজি দোকানখন দিছেহে ঘৰৰ মানুহবিলাকে আহি গৰু গাখীৰ খাই শেষ কৰিলে নহ'ব নহয় অকণো লাজ চৰম নাই দোকানখন অপেনিং কৰিছেহে হাত পাতিলেহিয়ে কি মই জীৱনত ফুচকা খাই পোৱা নাই নেকি মই কিবা ফুচকা খোৱা নাই নি মই ফুচকা খাই ইমান জীয়ৰী হ'লোঁ সেইকেইটা ফুচকা মোৰ পেটতে আছে মই কি ফুচকা খাই পোৱা নাই নেকি ইমান বেয়াকৈ গৈছে মোৰ দাদা ইয়াৰ যুদ্ধ প্ৰথম সংকেত ধ্বনি বাজি উঠিছে যা 2 নম্বৰটো মোৰ পৰা বজাৰ আগতে তই যা মোক ব্যৱসায় কৰিবলৈ দে আৰু তুমিও তাইক কেলে তেনেকৈ ক'লা বাৰু কেলে নকম নিজৰ টকা পইচা ভাঙিহে দোকানখন দিছোঁ তেহেঁতৰ পইচা দিয়া নাই নহয় চাই আছোঁ এটা কাষ্টমাৰো অহা নাই ক'ত বাৰু গাঁৱত বাৰু ফুচকা বিক্ৰী হ'ব হে
মোক সুধিব পাৰে বোৱাৰী বুলি পাপ্তাই নিদিয়ে আমাৰ গোটেই ঘৰৰ মানুহখিনিয়ে লদি খাই আছে এইজনী আৰু কি হ'ল আকৌ কান্দি কান্দি আহিছেচোন ৰবা কি হ'ল কেলে কান্দিছা কি হ'ল কি কম আপোনাক এটা ফুচকাৰ কাৰণে মই ইমানখিনি শুনিব লগা হৈছে নেকান্দিবা এনেকুৱাই কৈছোঁ নহয় অহংকাৰ হৈ যায় মানুহবিলাকক মোক ইমানখিনি কথা শুনালে পলি বাইদেউ জানে এটা ফুচকাৰ কাৰণে আপোনাক মোক ক'বলৈ বহুত লাজ লাগিছে সেইজনী মস্ত অহংকাৰী সৰুকৈ দোকান এখন দিছে এতিয়াই ইমান অহংকাৰ হৈছে মই চাই আছোঁ আৰু অকণমান সময় চাই আছোঁ মই দিমগৈ ঠিকছে যোৱাচোন তুমি এটা খুজি চোৱাগৈ তোমাক যদি দিয়ে মই গম পাম আৰু তোমাক ভাল পায় মোকহে দেখিব নোৱাৰে মই গৈ চাওঁ ৰ'বা অৱশ্যে মোক ভাল পাবও পাৰে গম পোৱা নে মই তেল মাৰি থাকোঁ যে ৰ'বা নতুন দোকান খুলিছে মতাও নাই মই 3 সন্ধিয়া ওলাই নাহোঁৱে একদম আপোনালোকৰ ফুচকাৰ গোন্ধহে মোক টানি আনিছে ভিতৰৰ পৰা ইছ ৰাম আৰু এজনী আহিলেই মানে এইজনী মামৰ ধৰা মুখখনে মানে এসোপামান গাবহি এতিয়া মোৰ মানে ব্যৱসায় আগবাঢ়িব নিদিয়ে আৰু সিহঁতি নিদিব চোৱা বোৱাৰী তোমাৰ মামৰ ধৰা মুখখন খোলা আগতে মই তোমাক কৈ দিছোঁ ইয়াত মই দোকান খুলিছোঁ ইয়াত মানে ঘৰৰ মানুহৰ কোনো স্থান নাই ইয়াত যে আহিব মুঠতে কাষ্টমাৰ পইচা দিব ফুচকা খাব ফূৰ্তি কৰিব বছ দাদা প্লিজ এটা ফুচকা খাই চাবলৈ দিয়ক মই আপোনালোকৰ বনোৱা এটা ফুচকা খায়ে গম পাই যাম যে বাকী মানুহখিনি আহিব নাহে যোৱা তুমি ভিতৰলৈ যোৱা দেই এতিয়া এইবোৰ নহ'ব দাদা চাদা ইয়াত নহ'ব যোৱা ভিতৰলৈ যোৱা এই মানুহজনীয়ে গালি পৰা আগতে মই তোমাক কৈ দিছোঁ যোৱা নহ'ব এনেকৈ পইচা চইচা নহ'লে মই ইয়াত ব্যৱসায় কৰি থাকিবলৈ এনেই বহি থকাই নাই নহয় থিয় হৈ আছোঁ বাৰু মই ইয়াত এনেই থিয় হৈ থকাই নাই নহয় যোৱা এটা ফুচকাৰ কাৰণে ইমান কথা নুশুনাব দাদা কৈ দিছোঁ আকৌ দেই মই কৈ দিছোঁ এনেকুৱা কত ফুচকা মই খাই শেষ কৰিলোঁ এই তিয়কতে এতিয়াও আছে সেই দোকানীটো এতিয়াও তাৰ ভাগত দোকানৰ পৰা মই ফুচকা খাব পাৰোঁ এতিয়া আপুনি দোকানখন দিছে কাৰণেহে আপোনাৰ ওচৰলৈ আহিছিলোঁ নেখায় এনেকুৱা ফুচকা নেলাগে আমাৰ গম পাইছে বৰ একেবাৰে আমাৰ এই মানুহটোৰ ভাগত লাজ চৰম নাই আকৌ ককাইকে কি ব্যৱসায় কৰিছে শিকিব যাব পাৰে এটা দিয়ক নাই কৈ আছে কাম বন নাইকিয়া এটা ফুচকা খোজোতে ইমানখিনি কথা শুনাইছে আপোনাক দিলে নে নেখাওঁ ইয়াৰ দোকানত ফুচকা এইটো পেট কৰি দিয়াটো ইয়াৰ ওচৰলৈ এটাও কাষ্টমাৰ কেলে অহা নাই গম পোৱা নাই ই মস্ত ইয়াৰ পেটটো গেলা গৈছে যে নেখাওঁ ইয়াৰ ফুচকা এটাও ফুচকা খাবলৈ নিদিলে ঘৰৰ কৃষ্ণ প্ৰভু নাৰায়ণ হে প্ৰভু ঈশ্বৰ গোসাঁই হে গোসাঁই তুমি দেখি আছানে কৃষ্ণ প্ৰভু অমংগলৰ পৰা ৰক্ষা কৰা প্ৰভু আজি আমাৰ ডাঙৰ ল'ৰাটোৱে মোৰ ডাঙৰ পোনাটোৱে আজি দোকান এখন ধৰিছে কিবা অমংগল হৈছে দুইজনী বোৱাৰীয়ে কান্দি আছে কৃষ্ণ বোৱাৰী মাজু বোৱাৰী সৰু বোৱাৰী কেলে কান্দিছা চাওঁ নাপায় কেলে কান্দিছা নাপায় নহয় কি হ'ল কোৱাচোন কি হ'ল কোৱা মা ফুচকা কিয় খাইছিলা ফুচকা পেট বিষাইছে এতিয়া পালা সি কেনেকে ভিতৰত বনাইছে মই দেখিছোঁ ইমান লেতেৰা পেতেৰাকে বনাইছে সি ঠাইডোখৰ মচি লোৱা নাই সাৰি লোৱা নাই গোটেই মাখিয়ে মহে পৰুৱাই অৱস্থা নাই আলুগুটি এনেকে পিটিকিছে তাকে খালাগে এতিয়া সেইবোৰ লোকক বিকিবৰ কাৰণেহে বনাইছে তোমালোকে খাবৰ কাৰণে নহয় কেলে গৈছিলা খাবলৈ এতিয়া মই তোমালোকক ডক্টৰৰ ওচৰলৈ নিব নোৱাৰোঁ কেলে গৈছিলা খাবলৈ নহয় ফুচকা খাবলৈ নিদিলে আমাক খাবলৈ ফুচকা নিদিয়া কাৰণে কান্দিছা দুইজনীয়ে মানে ফুচকা কিয় খাবলৈ নিদিব সি খোৱা আকৌ সেইকেইটা ফুচকা তোমালোকক ফুচকা নিদিলে কাৰণে কান্দিছা সি যদি ঘৰৰ মানুহক ফুচকা এটা দিব নোৱাৰে সি পৰ মানুহক কেনেকৈ ফুচকা বিক্ৰী কৰিব বাৰু ব'লা আহা মই ফুচকা দিম তোমালোকক আহা মই ফুচকা দিম দাদা তই যে দোকান দিলি মোক কোৱা নাই কেলে মই কণ্টিলৈ ক'লে কাৰণেহে গম পাইছোঁ মই পাৰ্টনাৰ হ'ম দাদা তোৰ দোকানত পাৰ্টনাৰ হ'ম মোক লগত লৈ ল দাদা সেইটো আহি গ'ল এটা কমি আছিলে নহয় আহিলে বান্দৰটো বান্দৰ বুলি নক'বা তুমি সেই গোটেই গাঁৱতে মই মলুৱা বুলি বিখ্যাত মায়েহে মোক অকল ডাঙৰ সোণ বুলি মাতে চবেই মলুৱা বুলি মাতে মোৰ বান্দৰ বুলি শুনিলেই এতিয়া খং উঠে নব
আপুনি সদায় সদায় তেনেকৈ আমাৰ নামভোগ লৈ অপমান নকৰিব। আমাৰ নামভোগৰ এটা এটা স্বীকৃতি আছে, আপুনি গম পায় নাই? দাদা হৈ গ'ল মলুৱা, মই হৈ গ'ল পকৰঙা, আমাৰ সৰুটো হৈ গ'ল হলৌ বান্দৰ। এতিয়া কি আপুনি আমাক তেনেকৈ কৰিব? হা, এইকেইটা নাম আমাৰ গাঁৱৰ মানুহকেইটা কিমান মৰমত দিছিলে হয়নে দাদা? তই কচোন বাৰু, এইবোৰ ইতিহাস আছে এটা এটা। হা অ' দাদা কি হ'ল? দাদা কি হ'ল? চাহ দাদা চেদা এখিত নহয়। যদি ফুচকা খাবলৈ আহিছ পইচা দে, ফুচকা খা। ব্যৱসায় মোৰ আগবঢ়া নাই। পেটত মোৰ এচিড পানী ইতিমধ্যে বাঢ়ি গৈছে, মূৰত তেতেলী পানী সোমাইছেগৈ। পইচা দে, খা, নহ'লে এইখিপা আঁতৰ হ। আপুনি ব্যৱসায় চম্ভালিব নোৱাৰে যদি আঁতৰি দিয়ক, মই দিওঁ। মই পাৰিম ব্যৱসায় চম্ভালিব। মই শিকাম তহঁতক ব্যৱসায় কেনেকৈ কৰে, মোৰ পৰা শিকি ল। আঁতৰ হ, তহঁতি ব্যৱসায় চম্ভালিব নাজানো। অকণমানি দোকানখন দি পেলানি সেই বোৱাৰী দুজনীক কন্দুৱাইছ। তেনেকৈ কোনে ব্যৱসায় কৰে? প্ৰথম ঘৰৰ মানুহক সন্তুষ্ট কৰি ল'ব লাগিব। তই ইয়াত ফুচকা বিকি থাকিবি, ঘৰৰ মানুহৰ ভিতৰত কান্দি থাকিব, তেনেকৈ কোন ধনী হ'ব? মই গম পাইছোঁ। এহেঁত দুয়োটাই তোৰ ওচৰত ফুচকা এটা ভিক্ষা মাগিবলগীয়া হৈছে আজি। দুটা ককাই ভাই তোক ভিক্ষা খুজিছে আৰু তই মাইকী তলতীয়া হৈ এটাও দিয়া নাই, হয়নে নহয় ক? মাইকী তলতীয়া বুলি নক'ব মা, দোকানখন কেনেকৈ দিছোঁ আমিহে জানো, কিমান কষ্টৰে দিছোঁ। তইও তেনেকৈ ক'লি মা। 15 বছৰে মই এক নয়া হাঁচি 50 টকা জমা কৰি আজি এই পৰ্যায়ত মই উপনীত হৈছোঁহি যে এখন ফুচকা দোকান খুলিব পৰা হৈছোঁ। আৰু যদি এহেঁতক মই এটা এটাকৈ খুৱাই থাকোঁ, মোৰ ব্যৱসায় আগবাঢ়িব কেনেকৈ? মই দুমহলীয়া ঘৰ কেনেকৈ সেৱা কৰিম? এটা ফুচকা একো লোকচান নকৰে দাদা। ময়োতো এটাহে বিচাৰিছিলোঁ দাদা। ময়োতো এটাহে বিচাৰিছিলোঁ। ময়ো এটা ফুচকাহে বিচাৰিছিলোঁ। চবেইতো এটা ফুচকাহে বিচাৰিছিলে। এটা ফুচকা দিব নোৱাৰিলি তহঁতি গিৰিয়েক ঘৈণীয়েক দুটা লগ লাগি। মোৰ আজি বহুত দুখ লাগিছে। এইখন দোকান দিছ, ফূৰ্তিত মই আজি হাঁহিব লাগে। আজি প্ৰথম খোলা দিনা মই দুখত কান্দিছোঁ। দুজনী বোৱাৰীয়ে ফুচকা নহয় খাবলৈ নাপায় আৰ্তনাদ কৰিছে। ঐ সেইটো আৰ্তনাদ মানে এহেঁতৰহে আছিলে নেকি? মই আকৌ বোলো গধূলি সময়ত চাগে হিয়ালে হোৱা দিছে। তই চুপ থাক। ককাই ভাইৰ কান্দোনত তোৰ অন্তৰ গলা নাই? তই কিহৰ ককাই ভাই? ডাঙৰ কোনা, তই আজি উত্তৰ দে, সিহঁতৰ সকলোৰে সন্মুখত উত্তৰ দে। তোৰ বাপেৰেতো এটা সন্তান বিচাৰিছিলে, মই কিয় তেতিয়াহ'লে 3টা সন্তান জন্ম দিলোঁ? কিয় দিলোঁ? মিলি জুলি থাকিবৰ কাৰণে জন্ম দিছিলোঁ, মিলি জুলি থাকিবলৈ। আৰু এটা ফুচকাৰ কাৰণে আজি কি কৰিলি? মই এইবোৰ সহ্য নকৰোঁ। হাত পাত তহঁতি, খা ফুচকা চবেই খা। তহঁতি কি ফুচকা খাবলৈ পোৱা নাই? খা। আৰু কোন থাকিলে? আমাজনী নাকান্দিবি, খা। নাই মা, আৰু নিদিবা, নাই মা, আৰু নিদিবা। এই 50 টকা নাইকিয়া হৈ গ'লে এই মলুৱা ধ্বংস হৈ যাব মা। নিদিব মা, আৰু নিদিব। নিদো। তহঁতি নিজে খাবি, মইতো খাব লাগিব এটা। ময়ো খাই চাওঁ কেনেকুৱা হৈছে ইয়াৰ টেষ্ট। উদং কৰি পেলালে মোৰ পলিথিন, মোক আগবাঢ়ি যাবলৈ নিদিলে। এই অসমীয়াই শত্ৰু, আজি মোৰ ঘৰতে শত্ৰু। মোক দোকান এখন খুলি আগবাঢ়ি যাবলৈ নিদিলে, সকলো শেষ কৰি পেলালে। কেনেকৈ উন্নতি কৰিম মই? কেনেকৈ ঘৰ বনাম মই? তোৰ বাপেৰেতো এটা সন্তান বিচাৰিছিলে, মই কেলে 3টা জন্ম দিলোঁ। খা, তহঁতি কি ফুচকা খাবলৈ পোৱা নাই? খা। ভৰাই দিছে মুখত ৰখাই থবি আকৌ। আৰু কোন থাকিলে? আমাজনী নাকান্দিবি, খা। ঘৰ বনাম মই। ৰেকৰ্ডিঙে নকৰিছ হয় নি? এনেই কৈছে যাওক আকৌ নাই আৰু এনেকৈ নকৰিলে নি সঁচাকৈ?